নমস্কাৰ। আজি ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফলসমূহ। পুৱা 10:30 বজাত ঘোষণা কৰা হ'ব ৰিজাল্টসমূহ। 16টাকৈ ৱেবছাইটত আপোনালোকে চাব পাৰিব ৰিজাল্টসমূহ। কি ৱেবছাইটত চাব পাৰিব সেইখিনি কথা মই আপোনালোকক জনাই দিছোঁ। ৰুনুজ পেগু ডাঙৰীয়াই তেওঁ টুইট কৰি জনাইছে যে আজি 10:30 বজাত আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। ইয়াত আপোনালোকৰ seva.online.org চাব পাৰিব, indiaresult.com চাব পাৰিব, ৰিজাল্ট শিক্ষা আছাম শিক্ষাত চাব পাৰিব, school9.com চাব পাৰিব, আছাম ৰিজাল্টত চাব পাৰিব, iresult.net, iresult.in, ৰিজাল্ট digilokar.gov.in চাব পাৰিব, ndtv.com চাব পাৰিব, জাগনজত চাব পাৰিব, আছাম জব এলাৰ্টত চাব পাৰিব, fasterresult.in চাব পাৰিব। গতিকে আপোনাক 16টা ৱেবছাইট দিছে। এই 16টা ৱেবছাইটত আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। মই আপোনাক কেনেকৈ চাব পাৰিব সেইটো বিষয়ে দেখুৱাই দিওঁ। আপোনালোকে কেনেকৈ চাব পাৰিব। আপোনালোকে ৰিজাল্ট শিক্ষাত গ'লে প্ৰথমতে ৰিজাল্টসমূহ পাই যাব। তাত কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহয়। তাত আপোনালোকে ডাইৰেক্ট ৰিজাল্টসমূহ কি কৰিব পাৰিব, চাব পাৰিব। তাত মানে কোনো ধৰণৰ আপোনালোকৰ চাৰ্ভাৰ প্ৰব্লেম নহয়। ৰিজাল্ট শিক্ষা ৱেবছাইটত অহাৰ পিছত আপোনালোকে এনেকৈ দেখিব, ইয়াত লিখা আছে যে ৰিজাল্ট ডেট এপ্ৰিল 10, 2026 at 10:30 AM। গতিকে আপোনালোকে ইয়াত যেতিয়া 10:30 হ'ব তাতে আপোনালোকে তেতিয়া কি কৰিব পাৰিব, ইয়াত অপেনিং হৈ যাব। ইয়াত আপোনালোকৰ ৰোল নম্বৰ আৰু যিটো আপোনালোকৰ ৰুল আছে, ৰুল 2026 সেইটো দি পেলাই আৰু নাম্বাৰটো দি আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। গতিকে 10:30 হোৱা মাত্ৰকে আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকে ইয়াত চাব পাৰিব। ৰিজাল্ট শিক্ষা বা সেৱা অনলাইনতো চাব পাৰিব বা ইণ্ডিয়া ৰিজাল্ট, ধেৰ ৱেবছাইট দিছে। গতিকে যিকোনো এটা ৱেবছাইটত গৈ আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব।